কি ও গুনা কথায় মই তোমার হে কথা শুনি শ্রীকৃষ্ণই কথা শুনি শ্রীকৃষ্ণই শুনা হকি ধনঞ্জয় তুমি মোক বৰ ডাঙৰ প্ৰশ্ন কৰি পেলালা আচলতে কলিযুগৰ কথা কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰিম তুমি যেহেতু সুধিলা ইয়াৰে কিছু মই উদাহৰণে দিম তুমি মাত্ৰ শুনি যাবা শুনা হকি ধনঞ্জয় এই কলিৰ যুগত হত্যা লুণ্ঠন অন্যায় অত্যাচাৰ ব্যভিচাৰ অপকৰ্ম অধৰ্ম আৰু সদশেষত অখাদ্য ভজন এইবোৰে হ'ব কলিযুগৰ প্ৰধান বস্তু ইয়াৰ মূলতে লোভেই পাপ পাপেই মৃত্যু লোভেই পাপ পাপেই মৃত্যু ও লোভে পাপ পাপেই মৃত্যু
কি হব? যিয়ে কৰিব পাপ সি 5 বেটাৰ বাপ। যিয়ে কৰিব পাপ সি 5 বেটাৰ বাপ। আৰু সেই 5 বেটাই কি কৰিব জানা হবি? কি কৰিব? পিতৃ মাতৃক নামানিব, সদায় কৰিব পাপ। পিতৃ মাতৃক নামানিব, সদায় কৰিব পাপ। পুত্ৰ বোৱাৰীয়ে আলোচনা কৰি কি কৰিব জানা হবি? কি কৰিব? হয় হ'ব। আজিৰ পৰা এই বুঢ়া বুঢ়ী আগত ভাত চাহ দিয়া হয় হ'ব। হয় হ'ব। ওলাই যা ওলাই যা ওলাই যা ওলাই যা, কোনো কথা নাই। য'তে মৰা ত'তে মৰ, য'তে মৰা ত'তে মৰ, তহঁতৰ কাৰণে আমাৰ সুখ শান্তি নাই। ওলাই যা ওলাই যা ওলাই যা ওলাই যা, তব মনৰ দুখে পিতৃ মাতৃ ওলাই আহিলা। মনৰ দুখে পিতৃ মাতৃ ওলাই আহিলা। চকু পানী মুচি মুচি, চকু পানী মুচি মুচি, তহঁতে আমাক উলিয়াই নিদিবি হয়, কাৰণ তহঁতক ডাঙৰ দীঘল কৰোঁতে আমি বহুত কষ্ট পাইছিলোঁ জানা। তহঁতে আমাক উলিয়াই নিদিবি। এই বৃদ্ধ বয়সত আমি কলৈ যাম, ক'ত থাকিম, কি খাম? ওলাই যা নহ'লে মাৰি পেলাম। কি আমাক মাৰি পেলাবি? মাৰি পেলাম। সঁচা মিছাৰ বিচাৰ নাই, মানুহ মাৰিব। সঁচা মিছাৰ বিচাৰ নাই, মানুহ মাৰিব। কি চাই আছা? কাটি পেলা। মাছৰে মানুহক শুনা হবি ধনঞ্জয়, ইমানতেই কলিৰ যুগ শান্ত থকা নাই। আৰু কিছুমানে কি কৰিব জানা হবি? কি কৰিব? অতিৰি চলিৰ খবৰ নাই, থাকে ঘূৰি ফুৰি। তিৰি চলিৰ খবৰ নাই,
যামিনী ও কিয়ে আৰু দৰ্জা খুলি দি নাই নিদিও হা নিদিও দৰ্জা খুলি নাযাওঁ নিদিও মই কৈছো দৰ্জা খুলি দি মই কৈছো নিদিও নিদিও নিদিয়া নিদিও দস্তুৰ মঠ মোৰ দৰ্জা দস্তুৰ মঠ মোৰ দৰ্জা তোৰ বাকাৰৰ দৰ্জা বুলি ভাবিছ নেকি হা মই কৈছো দৰ্জা খুলি দি মই কৈছো নিদিও হা নিদিও নিদিয়া নাই নিদিও ভাঙি পেলা ভাঙি পেলা নিদিও মই খুলি ভাঙি পেলা ভাঙি পেলা দৰ্জা ভাঙি পেলামে দৰ্জা ভাঙি পেলামে ভুল হৈছি যা ভুল হৈছি আজি অলপ বেছি হৈছে হ'ব পাৰে এইখন দৰ্জা নহয় এইখন খিৰিকী এইফালে আছে দৰ্জা এইফালে এইফালে আছে দৰ্জা ভাঙি পেলামে মই ইয়াতে বাহিৰত মৰি আছো আৰু তই ভিতৰত ফচ মাৰি ঘূৰি আছ নহয় সেয়াপাল কি কি আহিছে তোর দ্বারা তিনি মত দরকার নাই তোর দ্বারা তিনি মত দরকার নাই দরজা ভাঙি পেলাম ইমানতেই কলিৰ যুগ শান্ত থকা নাই ইমানতেই কলিৰ যুগ শান্ত থকা নাই আৰু সেইকাৰণে সেইবিলাক পৰিয়ালৰ পৰা আমাৰ লক্ষ্মী আঁতৰি থাকিব শুনা হকি ধনঞ্জয় আৰু সেই যুগত কিছুমান উদণ্ড দেখাই কি কৰিব জানা হকি ওনো কি কৰিব হয় আকৌ আমি নামানো কিছু দেখা ওই উদণ্ড হইব আমি নামানো আমি নামানো আৰু সেই যুগত সেই উদণ্ডসকলক কিছুমান অভিভাৱকে কি কৰিব জানা হকি সকলো কি কৰিব মানে সিহঁতৰ মালটো আছে নহয় মালটো আছে নহয় দামী গাড়ী কিনি দিব দামী গাড়ী কিনি দিব Yes,
অঁ ক'ত আছা অঁ মই ঘৰত সোনকালে আহ সোনকালে আহ কেনে কালি মোক দেউতাই এখন নতুন গাড়ী কিনি হয় নেকি ৰ বাৰু যাই আছো ফুলবা যাম 5 মিনিট যাই আছো অঁ গেছো গেছো আচ্ছা অঁ গেছো আহিবালে আহিব মই অলপ ধৰি আহিছো অঁ তুই অলপ খাই ল দে দি অলপ খা 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 তাতে আছে খা দে 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 ভাল দে বঢ়িয়া মাছ বঢ়িয়া মাছ আচ্ছা গাড়ী ব পাছত গাড়ী চলাই কিছুমান হক পুৰুষে চিঞৰি চিঞৰি কব ইমানতেই কলিৰ যুগ শান্ত থকা নাই কলি যুগৰ সকলো পাপ পুণ্যৰ কথা মোৰ হাতত থাকিব মোৰ হাতৰ পৰা মোৰ বিচাৰৰ পৰা কোনেও হাৰি যাব নোৱাৰিব শুনা হবি ধনঞ্জয় তোমাক মই বহু কথাই কলো এতিয়া কলি যুগৰ আচল তত্ত্ব কথাটো মই তোমাক কম তুমি মাত্ৰ শুনি যাবা শুনা হবি ধনঞ্জয় অসংগ যিয়ে নব